আজি ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। নগাঁও, ডিফু, দৰং, ওদালগুৰি, কৰিমগঞ্জ, শিলচৰত আজি নিৰ্বাচন। সমষ্টিকেইটাৰ ৰাইজে নিৰ্ণয় কৰিব 61 জন প্ৰাৰ্থীৰ ভাগ্য। ইয়াৰে 59 জন পুৰুষ প্ৰাৰ্থী, মহিলা প্ৰাৰ্থীৰ সংখ্যা 2 গৰাকী। 61 প্ৰাৰ্থীৰ মাজত আছে এজন মন্ত্ৰী, 2 জন সাংসদ আৰু 2 জন বিধায়ক। শিলচৰত মন্ত্ৰী পৰিমল শুক্লবৈদ্য, নগাঁৱত সাংসদ প্ৰদ্যুৎ বৰদলৈ নামিব যুঁজত। নগাঁৱত প্ৰতিদ্বন্দ্বিতা কৰিছে UDFৰ বিধায়ক অনিমুল ইছলামে। দৰং, ওদালগুৰিত সাংসদ দিলীপ শইকীয়াই, BPF বিধায়ক দুৰ্গা দাস বড়ো। দেশৰ 69টা সমষ্টিত আজি অনুষ্ঠিত হ'ব নিৰ্বাচন। কেৰালাত আছে ৰাহুল গান্ধী, শশী থাৰুৰৰ দৰে হেভিৱেট প্ৰাৰ্থী। ৰাজস্থানত আছে লোকসভাৰ সাধ্য প্ৰাক্তন অধ্যক্ষ ওম বিৰলা। কৰ্ণাটকত আছে HD কুমাৰস্বামী। উত্তৰ প্ৰদেশত হেমা মালিনী। ইতিমধ্যে ভোট কেন্দ্ৰলৈ যাবলৈ সাজু হৈছে পুলিং প্ৰিজাইডিং বিষয়া। ডিফুৰ দূৰণিবৰ্তীয়া কেন্দ্ৰলৈ আজি ৰাওনা হৈছে নিৰ্বাচনী বিষয়াৰ দল। সমষ্টিকেইটাৰ মুঠ ভোটাৰৰ সংখ্যা 76,31,013 গৰাকী। ইয়াৰে 38,45,048 জন পুৰুষ। মহিলা ভোটাৰৰ সংখ্যা 37,85,794 গৰাকী। আজি ৰাজ্যত বন্ধ থাকিব সকলো বিদ্যালয়, কাৰ্যালয়। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে বন্ধ থাকিব বিদ্যালয়। নগাঁও, ডিফু, কৰিমগঞ্জ, শিলচৰ, দৰং, ওদালগুৰিত বন্ধ থাকিব বিদ্যালয়। ভোটগ্ৰহণৰ বাবে বিদ্যালয় বন্ধ ঘোষণা। নিৰ্বাচনী প্ৰস্তুতিৰ বাবে ৰাজহুৱা বন্ধ থাকিব 6খনকৈ জিলাত। মন্ত্ৰী পীয়ুষক নালাগে, পীয়ুষে প্ৰচাৰ চলালে হাৰিম। যোৰহাটত তপনক ডুবালে, এতিয়া আমাক ডুবাব নালাগে। নিৰ্বাচনী প্ৰচাৰত এলাগী হ'ল মন্ত্ৰী পীয়ুষ হাজৰিকা। সোণোৱালৰ পিছত দিলীপ শইকীয়া, পৰিমল শুক্লবৈদ্যই ন' এণ্ট্ৰি দেখালে মন্ত্ৰী হাজৰিকাক।